দোকানখন আজি বহুত নতুন নতুন লাগিছে ছাৰ বহু দিনৰ মূৰত খোলাৰ কাৰণে হৈছে কিবা এটা উঠাইছো মোৰ মনটো ছাৰ আকৌ কি গেলিল আঠাই চাই যে আমাৰ দেখিছে মোক কিবা ফচিছোহে লাগিছে মইহে আছো কেনেকে ফচিলো মোৰ ঘৰত তেল চপচপীয়াকে ওলাই আছে দেখিছই দেখোন তোৰে চকুহালৰ ওপৰত বিশ্বাস নাই একেবাৰে নাছে ছাৰ এই হালৰ ওপৰত আছে তেতিয়াহ'লে মোৰ ঘৰত উৎপাদিত সামগ্ৰী মই বেচিম কালিলৈ পৰহিলে চাৰে ফুল টেংকি কৰিব তই এটা কাম কৰিবি খানাপাৰাৰ পৰা জালুকবাৰীলৈ ক'ত ক'ত কেব আছে তই মোক কেবটো দিবি কেব মানে কি আছে কেব ইজ দি মেইন ইকুৱেলিজম অফ ডমেষ্টিক হ'ব অসমীয়াতে কওকচোন ছাৰ খানাপাৰাৰ পৰা জালুকবাৰীলৈ য'ত য'ত কেব আছে মানে খালী জেগা আছে তাত এটা এটা ডিপু বুট কৰি দিম মানে পুঠি দিব ছাৰ স্থাপন আচ্ছা নিজৰটো চিন্তা কৰিছে কিন্তু মোৰতো চিন্তা কৰিব নোৱাৰিছে তই কেব এটা আছে ডিপু এটা লৈ ল'বি নালাগে মোক বেঙেনা দিব নোৱাৰিছে মই দিলে তেল দিয়া লোৱাহে হ'ম ছাৰ ঢেঁকী স্বৰ্গলৈ গ'লেও ধান বান্ধিবাই মানে কি কৈছে এইটো বুজাই বুজি আছে কিন্তু মোৰ টেনচন এটা হৈ আছে মোহন কিয় ছাৰ ই যে পইচা সোপা নি আছে আপোনাৰ ঘৰৰ পৰা যে তেল ওলাই আছে আচলতে টেনচনটো বেলেগ বুজিছ কি এইটোৰ নাম কি দিম মই আচলতে মানে এনেইতো HP পেট্ৰলিয়াম থাকে NRL কিবা কিবি থাকে মই ভাবিছো SP দি দিওঁ IC দিয়ক কিয় আমাৰ ছাৰৰ নামত হৈ যাব এই SP টো হৈছে চুন্তি পেট্ৰলিয়াম আপোনাৰ নামত ছাৰ কিয় মোৰ এটা টেনচন হৈ আছে তোৰ কিয় মই আকৌ পঢ়া শুনা কৰিব লাগিছে নহ'লে তেলৰ যুগটো কেনেকে গম পাইছে কিহৰ কাৰণে পঢ়িব লাগে তই এনেকুৱা চাহ দিয়া আইনা গিলাচৰ 8 কাপ দি দিলেই হৈ গ'ল লগতে বিস্কুট এটা চাহ কাপ এটা ফ্ৰীতে খুৱাই দিছো এইটো কিয় তেতিয়া মানুহ মোৰ দোকানলৈ ফ্ৰীতে আহিছে ছাৰ দোকান নহয় টিপু ব'লা ক'ত গৈছিলা হে প্ৰব্লেম এটা হ'ল হে কি ONGC MD কথাটো গম পাই গ'ল মোলৈ ফোন কৰিছে এইয়া কি হ'ব এতিয়া কিডনেপ কৰি দিওঁ মোৰ অভ্যাস আছে ৰ'বা MD কিডনেপ কৰিবলৈ আহিছা হা ধৰা পৰি জেলত সোমাব লাগিলে চব চেছ কোটিটোকে সপোন এটা কাম কৰিব লাগিব বুজিছা কি সদ্যহতে 100মান টকা দি তেওঁ মুখত মাৰি থৈ আহিম চব মেনেজ হৈ যাব একেবাৰে কমাই কিমান মুখত মাৰিব লাগিব সদ্যহতে 50,000 মান মাৰি দিলে হৈ যাব গোসাঁই 15 মানে 15,000 নহয় 50 50,000 কি হ'ল কি হৈছে ল'ৰা মই গাতটো পুতিহে পেলাও নেকি কিয় ছাৰ 50,000 টকা তই ধেমালি পাইছ সেইকাৰণে তেলৰ দাম ইমান বাঢ়ে খৰচা আছে